Hello students, welcome to my YouTube channel. সকলোকে পুনৰবাৰ মোৰ YouTube channel লৈ স্বাগতম জনাইছো। সো আজি তোমালোকৰ এই ভিডিওটো আলোচনা কৰিম যে বহুত জল্পনা কল্পনা কৰাৰ পাছত ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন আছিল যে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনাল পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। কাৰণ 10 এপ্ৰিলত যেহেতু মেট্ৰিকৰ ফলাফল ঘোষণা কৰি দিছে কিন্তু এইচএছৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব সেই বিষয়ত বহুত ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন আছিল। কিন্তু আজি তোমালোকৰ বাবে ঘোষণা কৰি কয় যে সেৱা তৰফৰ পৰা অৰ্থাৎ শিক্ষা বোৰ্ডৰ পৰা ঘোষণা কৰি কয় যে 17 এপ্ৰিলত অৰ্থাৎ অহাকালি দিনৰ 10 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনাল পৰীক্ষাৰ ফলাফল। তোমালোকে বহু অপেক্ষাৰ সময়ত আজি তোমালোকৰ নতুনকে ঘোষণা কৰি কয় যে 17 এপ্ৰিলত অৰ্থাৎ অহাকালি তোমালোকৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনাল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। গতিকে যেহেতু তোমালোকৰ কালিৰ ফলাফল ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনাল পৰীক্ষাৰ ফলাফল, গতিকে এই ফলাফলটো তোমালোকৰ বহুত ইম্পৰ্টেন্স আৰু এই ফলাফলেই তোমালোকৰ জীৱনৰ এটা ভৰসা। কাৰণ তোমালোকে যেহেতু পৰীক্ষা দিছা আৰু এই পৰীক্ষাত যদি তোমালোকে ভালকে লিখি আহিছা বা যদি ভালকে লিখা নাই তেতিয়াহ'লে তোমালোকৰ ফলাফলো বেয়া হ'ব পাৰে। যদি ভালকে লিখিছা তেতিয়াহ'লে তোমালোকৰ ফলাফল নিশ্চয় ভালেই হ'ব। কাৰণ যিহেতু তোমালোকৰ অহাকালি যেহেতু তোমালোকৰ ফলাফলটো ঘোষণা কৰা হ'ব আৰু ইয়াত উল্লেখ আছে যে যেহেতু তোমালোকৰ যেটো ফলাফল দিব আৰু এই ফলাফলত সকলো ছাত্ৰ ছাত্ৰী পাছ কৰাই দিব বুলি ঘোষণা কৰি দিছে। কাৰণ প্ৰত্যেক বছৰতে সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, প্ৰত্যেক বছৰতে সকলো ছাত্ৰ ছাত্ৰী গ্ৰেছ মাৰ্ক দি পেলাই পাছ কৰাই দিয়ে। কিন্তু এইবাৰো কি ছাত্ৰ ছাত্ৰীসকলক কি গ্ৰেছ মাৰ্ক দি পেলাই পাছ কৰাই দিব নে কি কৰিব সেই বিষয়টো তোমালোকৰ মাজতো এই ভিডিঅ'টোত আলোচনা কৰিম। কাৰণ প্ৰত্যেক বছৰ যেহেতু তোমালোকৰ পৰীক্ষাৰ ফলাফলত গ্ৰেছ মাৰ্ক দি পেলাই সকলো ছাত্ৰ ছাত্ৰী পাছ কৰাই দিয়ে, কিন্তু এইবাৰো তোমালোকক পাছ কৰাই দিয়াৰ মানে বেছি সম্ভাৱনা আছে। কাৰণ সকলো ছাত্ৰ ছাত্ৰী এবাৰ পাছ কৰিব বুলিও সেৱা তৰফৰ পৰা অৰ্থাৎ শিক্ষা বোৰ্ডৰ পৰা ঘোষণা কৰিছে। গতিকে তোমালোকে এই পৰীক্ষাৰ যেহেতু ফলাফল ঘোষণা হ'ব 20 এপ্ৰিলত দিয়াৰ কথা আছিলে কিন্তু 17 এপ্ৰিলতে তোমালোকৰ ফলাফলটো দি দিব। গতিকে সকলো ছাত্ৰ ছাত্ৰী পাছ কৰিব, কোনো চিন্তা নাই। আৰু যদি তোমালোকৰ পৰীক্ষা ফলাফল ভাল হয় তেতিয়াহ'লে আমাক তুমি জনাবা। গতিকে এইখিনিতেই আজি তোমালোকৰ মাজত কৈ সমাপ্ত কৰিলোঁ। ধন্যবাদ।